নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নিৰ্মালী ছেকেণ্ড ব্লকলৈ আপোনালোকক স্বাগতম জনালোঁ। গৰম বন্ধত আমি বিবি ৰিজৰ্টলৈ গৈছিলোঁ। নলবাৰী জিলাৰে হয়, বুঢ়া বুঢ়ী চৰ বুলি কয় ঠাইখিনি। ভতিজা ল'ৰা ছোৱালীকেইটা সৰুবোৰ মোৰ ল'ৰা গোটেইবিলাকে লগ হৈ অকণমান ফূৰ্তি কৰিবলৈ গ'লোঁ। ইয়াত সৰুকৈ পাৰ্ক এখন আছে, ইয়াত গৈ বহুত এনজয় কৰিলোঁ। ল'ৰা ছোৱালীকেইটাৰ লগত আমিও সহযোগ কৰিলোঁ। ইয়াতে শহাপহু কেইটামান ৰাখিছে, দেখিবলৈ খুব মৰম লগা পোৱালীকেইটা। সঁচাকৈ ৰিজৰ্টখনলৈ আহি বহুত ভাল লাগিছে, পৰিৱেশটো সুন্দৰ পৰিৱেশ। ল'ৰা ছোৱালীবিলাকে পূৰা খেল ধেমালিত ব্যস্ত। দেখিছেনে, বহুত চাফ চিকুণকৈ ৰাখিছে ৰিজৰ্টখন। আহি ভালেই লাগিছে। আবেলি সময়ত আহিলোঁ আমি। বহুত মানুহ আহিছে গৰম বন্ধৰ কাৰণে। সকলোৱে ইয়ালৈ আহি অকণমান এনজয় কৰিছে। ধুনীয়াকৈ ফুল গছ ৰুই ৰাখিছে, সুন্দৰ বতাহ বলি থাকে। মোৰ এয়া সৰু ছোৱালীজনী তাইও পূৰা ব্যস্ত আছে। দেখিছেনে পোৱালীবিলাকে কিমান ফূৰ্তি কৰি আছে। এয়া মোৰ ভতিজীজনী, বৌয়ে তাইক ঘূৰাই দি আছে। তাই একদম বিন্দাছ ঘূৰি আছে, ভয় কৰা নাই অকণমানো। এয়া সৰুবোৰ আৰু ময়ো জুলিলোঁ সিহঁতৰ লগতে। সঁচাকৈ সৰুকালৰ দিনবোৰ ঘূৰি অহা যেন লাগিলে। মাজে মাজে এনেদৰে এনজয় কৰিব লাগে জীৱনটোত। কিমাননো আৰু টেনশ্যন লৈ থাকিব। এইয়া সৰু ভতিজীজনী, তাই জুলি আছে। তাই জুলনাৰ পৰা নানামে, বহুত ভাল লাগিছে তাই জুলি পেলাই। তাই অকণো ভয় চয় নকৰে, জুলি আছে। মই পিছত সেইজন ভতিজা ডক্টৰ ৰাহুল পাটোৱাৰী, সৰুবোৰ এয়া ভতিজা ল'ৰা ছোৱালীকেইটা, মোৰ ল'ৰা। আহোঁতে আমি অকণমান খাই বৈ আহিলোঁ।